নমস্কাৰ বন্ধুসকল, পুনৰ মই আপোনালোকক মোৰ অন্য এটা ব্লগলৈকে স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এই সমাধি ক্ষেত্ৰত। বন্ধুসকল, আপোনালোকে যদি ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈকে আহিব বিচাৰে তেতিয়াহ'লে এইখন জাননী আপোনালোকে চাব লাগিব। ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 1 বজালৈকে খোলা থাকে আৰু আবেলি 2 বজাৰ পৰা নিশা 7:30 বজালৈকে খোলা থাকে। বৃহস্পতিবাৰে বন্ধ থাকে। বন্ধুসকল, এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু ইয়াৰ তলতে লিখা হৈ আছে সমাধিত বহা নিষেধ। আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে এই সমাধিটোত অন্ততঃ নবহিব। এইটো এটা খুব ধুনীয়া এটা সুন্দৰ জুৰি ছিষ্টেম কৰিছে। তেনেকৈ পানীটো ওপৰৰ পৰা বৈ আহি আছে। বন্ধুসকল, ভিতৰত সোমাওঁ। ভিতৰত এটা মিউজিয়াম আছে আৰু ডক্টৰ ভূপেন হাজৰিকা মিউজিয়ামত কি সংৰক্ষণ কৰি ৰাখিছে আৰু ডক্টৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা কি সামগ্ৰী ইয়াতে সংৰক্ষণ কৰি ৰাখিছে গোটেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাই থাকক। এয়া আপোনালোকে দেখিছে ডক্টৰ ভূপেন হাজৰিকা বিভিন্ন ধৰণৰ ফটোসমূহ এলবাম কৰি ইয়াতে খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। এই মিউজিয়ামটোত ধুনীয়া ধুনীয়া ফটোসমূহ ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে স্মৃতি হিচাপে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিবিলাক ফটো আছিলে, সেয়া লাগিলে গান গোৱা সময়তে হওক বা কথাছবি নিৰ্মাণ কৰা সময়তে হওক, সকলোবিলাক ফটো ইয়াতে সংৰক্ষণ কৰি ৰখোৱা হৈছে। ডক্টৰ ভূপেন হাজৰিকাই ৰাজনীতি কৰাৰ সময়ত ৰাজনীতিৰ লগত জড়িত বিভিন্ন ধৰণৰ নেতাসকলৰ লগত ফটো উঠা গোটেইখিনি ছবি ইয়াতে সংৰক্ষণ কৰি ৰখোৱা হৈছে। এয়া হৈছে গীত অনুশীলন কৰি থকা সময়ত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই গীত অনুশীলন কৰি থকা সময়ৰ বিভিন্ন ধৰণৰ ফটো। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পিতৃ আৰু মাতৃ এখন ধুনীয়া ছবি। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এইবিলাক হৈছে সৰুকালৰ ফটো, শৈশৱৰ ফটো হৈছে। এই শৈশৱৰ ফটোসমূহ ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখোৱা হৈছে। এতিয়া মই যাব ওলাইছোঁ একেবাৰে ওপৰ তৰফত, মানে এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় আৰু এতিয়া প্ৰথম মহলাত যাম। প্ৰথম মহলাত কি আছে সেইখিনিও দেখুৱাম আপোনালোকক। ক্ষুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকা মানুহে মানুহৰ বাবে গীতটোৰ এটা চিত্ৰায়ন ইয়াতে খুব ধুনীয়াকৈ অংকন কৰা হৈ আছে। আপোনালোকে যদি আহে খুব ধুনীয়াকৈ এই অংকনটো চাব পাৰিব। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গোটেই যিখিনি কৰ্মৰাজিৰ ওপৰত গোটেই ফটোসমূহ ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো অসম আমাৰ ৰূপহী গানৰ এইটো এটা চিত্ৰায়ন কৰি থৈ দিছে, খুব ধুনীয়া এটা চিত্ৰায়ন কৰি থৈ দিছে। আপোনালোকে যদি আহে এই চিত্ৰায়নখনো খুব মনোমোহা হৈছে, চাব পাৰিব। ভূপেন হাজৰিকাই লিখা বিভিন্ন তেওঁ মুক্তি দিয়া ছবি কেছেটসমূহ, সেইখিনি সময়ত কেছেট আছিলে আৰু এই কেছেটৰ যিবিলাক কভাৰ হয় এই কভাৰসমূহো ইয়াতে ধুনীয়াকৈ লিপিবদ্ধ কৰি থৈ দিয়া হৈছে, সংৰক্ষণ কৰা হৈছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এইবিলাক হৈছে CD আৰু VCD বা কিতাপৰ যিবিলাক বেটুপাত আছিলে সেইসমূহো ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে।
এতিয়া লিফ্টত আহিছোঁ, লিফ্টত মই দ্বিতীয় মহলালৈকে উঠি গৈ আছোঁ, ছেকেণ্ড ফ্ল'ৰ। এইসমূহ হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা কিতাপ, তেওঁ লিখা এই কিতাপসমূহ। আৰু এয়া হৈছে সাজপাৰ, আৰু এই সাজপাৰ ডক্টৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা হয়। এই টুপিটো ডক্টৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা টুপিটো, আৰু এই যিটো কুৰ্তা আছে, কুৰ্তাটো সেই ডক্টৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা। আৰু এই চাৰ্টটো, আৰু এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা জোতা। বন্ধুসকল, এই সমাধিক্ষেত্ৰখন 2015 চনৰ 5 নৱেম্বৰত ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে। ইয়াত দেখিছে আপোনালোকে বন্তি জ্বলি আছে, আৰু এই বন্তি ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ইয়াতে বন্তি জ্বলোৱা হৈছে, আৰু সদায় এই বন্তি জ্যোতি জ্বলি থাকে। বন্ধুসকল, যদিহে আপোনালোকেও ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ দৰ্শন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে বৃহস্পতিবাৰৰ বাহিৰে যিকোনো বাৰত আপোনালোকে আহিব পাৰিব, আৰু ইয়াতে কোনো ধৰণৰ এণ্ট্ৰি ফিজ দিব নালাগে। আৰু এটা কথা কৈ থৈ দিওঁ যে এই সমাধিক্ষেত্ৰখন আছে জালুকবাৰীত, আৰু নেশ্যনেল হাইৱে 37ৰ একেবাৰে লগতে আছে। 37 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে লগতে আছে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবৰ কাৰণে নাপাহৰিব, আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।